हेलो गाइस की खबर भालने আপোনালোকৰ मिनी ब्लॉगটো स्टार्ट কৰিম ভাবিছিলো যাওঁতে মই টিয়ক গৈছিলো তাৰ পিছত স্টাर्ट কৰা নহল কিন্তু চল লবলৈ সোমালো তাৰ পাছত টাইম লাগিব বুলি ক'লে অকমান কাৰণ বহুত কিবাক বনাব লগা হ'ল ন সেই কাৰণে বলো ভিডিওটো স্টাर्ट কৰি দিও বিশেষ নহয় আৰু অকমানিকে যিয়ে নহওক এটা ভিডিও দিছো আৰু আপলোড আৰু বতৰটো চাই মানে এনেকুৱা জলাছানা খোৱা বতৰে মানে আৰু এটো বতৰত কিবা মানে চটপটা কিবা এটা খাবলৈ মন যায় সকে সকলোৰে या চাওকচোন বতৰটো বৰষুণ দিও দিও কৰিছে কিন্তু নিদিলে বাৰু या মোৰ মিছলৈ হৈ গ'ল তাৰ পাছত এতিয়া হেতৰ কাৰণে বনাই আছে সেইকাৰণে মানে বেছি ললে অকমান টাইম লাগে সেইকাৰণে ব্লু ভিডিওটো বনাবলৈ মনত পৰিলে ইনেটো বাৰু বনাবলৈ পাহৰিয়ে যাওঁ এফালে আকৌ আমাৰ সৰুহুৰা বজাৰ या চাওকচোন গহনা কিমান ধুনীয়া ধুনীয়া ৰাখিছে তাৰ পাছত ইয়া কিবা এটা খাওঁ বুলি ললো আৰু সময় হৈ গ'ল বিশেষ একো খাব পৰা নগল আৰু ঘুগুনি পকৰি কিবা এটা খাই পিনি যাম আৰু এইফালে পৰিবেশটো চাওক এখিত বহি আছো তাৰ পাছত ইফালে মানুহ অহা-যোৱা কৰি আছে সাইডতে গাড়ী এফালে গৈ আছে আৰু চাই চাই বহি বহি খাই আছো মানে এটো মজা একদম মানে হুকিয়া মানে বহুত ধুনীয়া লাগিছিলে ওপৰত ধুনীয়া গছ আছে তাৰ পাছত ইয়া চাওক ইফালে মানুহ আহি আছে গৈ আছে গাড়ী আৰু সময়টো হৈছে সন্ধিয়া সময় আৰু এটো টাইমত কিবা এটা খাওঁ খাওঁ ইনেও লাগে চাওকচোন কিমান ধুনীয়া লাগিছে ইফালে লাইট চাইট জ্বলাই দিলে তাৰ পাছত ইয়া পকৰি ঘুগুনি দিলেহি খাই পিনি গৰম গৰম পকৰি বনাই দিছে খাই পিনি আৰু এতিয়া মানে সোনকালে ঘৰ যাব লাগে মানে ইনে আমি আহিলে ইমান টাইম নালাগে কিন্তু আমি পাছবেলা আহিলো যে আৰু বিহু টাইমত মানুহ বহুত হয় দোকানবোৰতো বজাৰ কৰিবলৈ অকমান টাইম লাগিছে কিবা কিবি কিনোতে মানে বহুত টাইম লাগিলে সেইকাৰণে ইয়া সন্ধিয়া হৈ গ'লগে আজিলৈ ইমানেই আকৌ লগ পাম অন্য এটা ভিডিঅ'তে বাই বাই